মই পোহা বনাবলৈ চিৰা লৈছোঁ ইমানকেইটা। এতিয়া ধুই ল'ম আমি চিৰাকেইটা। লগতে আমি লৈছোঁ মটৰ, জলকীয়া, এটা পিঁয়াজ আৰু এটুকুৰা আদা। চিৰাকেইটা ধুই লৈছোঁ। কোমল হোৱালৈকে আমি 2 মিনিটমান ৰখি দিম। এয়া তেল গৰম হোৱাত আমি তাতে জলকীয়াটো দি দিছোঁ ফালি। আৰু আপোনালোকে ইচ্ছা কৰিলে পিঁয়াজ তেল মাৰিবও পাৰে, কিন্তু মই পিঁয়াজটো কেঁচাকৈ খাবৰ কাৰণেহে ৰাখিছোঁ। মটৰকেইটা এনেকৈ সিজিবলৈ দিম অলপ সময়। মটৰকেইটাতে আমি হালধি, জিৰা পাউডাৰ, ধনিয়া পাউডাৰো দি দিছোঁ, অকণমান দিছোঁ। লগতে নিমখো দিছোঁ অকণমান। মটৰকেইটা এনেদৰে সিজি হোৱা চিৰাও দি দিম। আৰু এই ধৰণে মাত্ৰ 2 মিনিট ভাজিছোঁ আমি। 2 মিনিট ভাজি অলপ গেছ অফ কৰি দিছোঁ। চিৰাখিনি ভাজি হোৱাত মই তাত ওপৰত পিঁয়াজ দি দিছোঁ, কাটি ৰাখিছিলোঁ পিঁয়াজ। আৰু আপোনালোকে ইচ্ছা কৰিলে পিঁয়াজখিনি তেল মাৰিও দিব পাৰে। মই এনেধৰণে কেঁচাকৈ দি খাই ভাল পাওঁ, সেয়েহে এনেকৈ দিলোঁ। আৰু আদা অকণ পিচি ৰাখিছিলোঁ, পিচি ৰখা আদা এনেকৈ দি দিম। আৰু জলকীয়াটো অপশ্যনেল হয়, আপোনালোকে নিদিবও পাৰে। আৰু লগতে আপোনালোকে থাকিলে বিলাহীখিনি গৰম কৰি সিজা হোৱাৰ পাছত মটৰ আৰু চিৰা দি সেনেকৈ ৰান্ধিব পাৰে। খাই বহুতেই টেষ্টি লাগে। এতিয়া আমি চাহৰ লগত জুতি ল'ম। এয়া আমি সন্ধিয়া চাহৰ লগত জুতি ল'বলৈ লৈছোঁ। ৰাতিপুৱাও খাব পাৰে, খাই বহুতেই ভাল লাগে। এবাৰ বনাই খাই চাব। Thank you for watching.